নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই লাহে লাহে গাটো অলপমান ভাল পাই আহিছোঁ। দুৰ্বলতা বহুখিনি আছে, যদিও অহাকালি মই আকৌ ডিউটি জইন কৰিম, কাৰণ কৰ্তব্য কৰিব লাগিব আৰু হস্পিটেলৰ ফালৰ পৰা বহুত প্ৰেছাৰ আহি আছে। এনিৱেজ, আজি এটা এনে কথা আপোনাক মই জনাব আহিছোঁ, যিটো কথা আপোনাৰ ক'ভিড হৈ থাকক নাথাকক, আপোনাৰ ঘৰৰ কাৰোবাৰ হওক নহওক, অন্ততঃ কাৰোবাৰ যদি হৈছে, কাৰোবাৰ যদি অক্সিজেন কমি আহিছে, সেইসকলৰ স্বাৰ্থত, এজন অসমীয়াৰ স্বাৰ্থত ডাঙৰ মনৰ অধিকাৰী হৈ এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে। আপুনি বাৰু জানেনে যে আপোনাৰ শৰীৰত আপুনি গম নোপোৱাকৈ এটা অক্সিজেন চিলিণ্ডাৰ অলৰেডি লাগি আছে? এইটো কথাটো এনেধৰণৰ যে ডক্টৰজনে কি কথা কৈ দিলে চাওক, ফটককৈ যদি কৈ দিওঁ অক্সিজেন চিলিণ্ডাৰ, সেইটো মই কোৱাটো ভুল হ'ব, কিন্তু মই এনেকুৱা এটা সাংকেতিক অৰ্থত কৈছোঁ যে আপোনাৰ গাত এনেকুৱা এটা শক্তি আছে, যিটো শক্তিৰ ফলত যদি আপুনি এইখিনি যদি জ্ঞান জানে, তেতিয়াহ'লে আপুনি এনেকুৱা এটা প্ৰক্ৰিয়া কৰিব পাৰে বিনা পইচাত, 1 টকা নোহোৱাকৈ, বিনা পইচাত, তাকো কি শুই কিমান ইণ্টাৰেষ্টিং কথা, শুই আপুনি এনেকুৱা এটা কাম কৰিব পাৰে। এজন মানুহক যিয়ে ভয় খাইছে, অক্সিজেন পোৱা নাই, মই ৰিয়েলাইজ কৰিছোঁ অক্সিজেন নাপালে কেনেকুৱা লাগে। আগতে পেচেণ্টক দেখোঁ যিয়ে ভয় খায় অক্সিজেন পোৱা নাই, মোৰ বুকুখন ফুলা নাই, যেতিয়া সেই অনুভৱ হয়, সেই অনুভৱটোৰ সময়ত যেতিয়া আপুনি মানুহজনক ক'ব যে আপোনাৰ অক্সিজেন 5 to 10% মই অক্সিজেন আপোনাৰ গাৰ পৰাই মই আপোনাক বঢ়াই দিব পাৰিম, মানুহজনে আপোনাক কিমান আশীৰ্বাদ দিব, জাষ্ট নিজে ভাবক। সেইজন যদি আপোনাৰ দেউতা, আপোনাৰ মা, আপোনাৰ ৱাইফ, আপোনাৰ হাজবেণ্ড হয়, আপোনাৰ ভাই ভণ্টি হয়, কিমান ফূৰ্তি পাব, জাষ্ট ইমাজিন কৰক। আপুনি যিখিনি সময়ত দৌৰি ফুৰিছে চিলিণ্ডাৰৰ নামত, ইয়াত দিল্লীততো আপোনাৰ চিলিণ্ডাৰৰ নামত যে কিমান বিজনেছ কৰিছে, মানুহৰ কোনো ভেলুৱে নোহোৱা হৈ পৰিছে। হস্পিটেললৈ আহিছে, মানে কি ক'ম, পেছত সেইবিলাক ক'বলৈ বহুত কথা আছে, এসময়ত বহুত কথা ক'ম, কিন্তু অসমত পৰিস্থিতি বহুত ভাল। অসমৰ মানুহবিলাক অন্ততঃ ইমানখিনি বহল হৃদয় হয় যে মানুহ অক্সিজেনৰ নামত লুটা নাই বেছিকৈ। সেয়েহে মই কওঁ, অক্সিজেন কম হৈছে বুলি ফটককৈ ভয় খাই হস্পিটেলত দৌৰ নামাৰিব, একো দৰকাৰ নাই। আপোনাৰ পইচা বহুত মূল্যৱান, আপুনি সেই পইচাৰে ভালকৈ খানা পিনা খাওক, আপুনি সেই পইচাৰে ভালকৈ ল'ৰা ছোৱালীৰ বাবে কিবা এটা কিনক, পঢ়া শুনাৰ বাবে ইনভেষ্ট কৰক, একো দৰকাৰ নাই ফটককৈ হস্পিটেলত খৰচ কৰিবৰ কাৰণে। মই যিষাৰ কথা ক'ব গৈছোঁ, এইটো কোনো ভেণ্টিলেটৰৰ ৰিপ্লেচমেণ্ট নহয়, এইটো কোনো অক্সিজেন চিলিণ্ডাৰৰ ৰিপ্লেচমেণ্ট নহয়, কিন্তু আপোনাক কৈ আছোঁ শুনক, ভালকৈ মন দি শুনক। যদি আপোনাৰ অক্সিজেন গম পাইছে বোলে 90% আশে পাশে আহি পৰিছে, তেতিয়া আপুনি এনেকুৱা এটা প্ৰক্ৰিয়া কৰিব পাৰে, যিটো প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি অক্সিজেনটো ফটাফট বঢ়াব পাৰে। আপোনাক ভালকৈ এই কথাষাৰ আজি বুজাই দিম, একদম এইটো চাইণ্টিফিক কথা, আৰু এই চাইণ্টিফিক কথাৰ কাৰণে মই মোৰ ডেছক্ৰিপশ্যনত এই কথাষাৰৰ লগত জড়িত কিছুমান মই লিংক দিছোঁ, আপোনালোকে চেক কৰিব পাৰে। এইটো অকল মই কোৱা কথা নহয়, এইটো গোটেই বিশ্বত বৰ্তমান এটা গ্ৰহণযোগ্য কনচেপ্ট। ইয়াক কোৱা হয় প্ৰনিং পজিশ্যন। মই বহুত ঘামিছোঁ, একো নাই, ঘামি থাকিলেও কাম চলি থাকিব। প্ৰনিং পজিশ্যন বুলি কয়। প্ৰনিং মানে হ'ল কি হয়, আমি যেতিয়া নৰ্মেলি ওপৰফালে মুখ কৰি শুওঁ, আৰু তাৰপিছত যেতিয়া আমি তলফালে মুখ কৰি শুওঁ, বা পজিশ্যন যেতিয়া আমি চেঞ্জ কৰোঁ শোৱাৰ, তেতিয়া কি হয় জানেনে, আমাৰ লাংছৰ ভিতৰত কিছুমান এৰিয়া থাকে, ৰিজাৰ্ভ এৰিয়া থাকে, যিবোৰ এৰিয়াই অক্সিজেন এক্সট্ৰাকৈ ল'ব পাৰে। চ' এটা পজিশ্যন আছে, এইটো কোৱা হয় প্ৰনিং পজিশ্যন। বহুত ডাঙৰ পজিশ্যন নহয়, উল্টাকৈ খোৱা। আমি যে কওঁ যে পেট পেলাই খোৱা, মই দেখাই দিম কেনেকৈ শুব লাগে। পেট পেলাই খোৱাৰ লগে লগে আপোনাৰ কি হ'ব, গাৰ ভিতৰত অক্সিজেন এক্সট্ৰা বাঢ়ি যাব। কিমান বাঢ়িব? 5 to 10%। কম কথা, আপোনাৰ বোলে অক্সিজেন কিমান আহি আছে, 90 আহিছে, ভয় খাই আছে, আপুনি চেচুৰেশ্যন চাই আছে, অক্সিজেন চেচুৰেশ্যন চাই আছে, আপুনি ভয় খাই আছে, 92 আহি আছে। ধৰি লওক আপোনাৰ হস্পিটেলৰ ফোন আহিছে, হস্পিটেলৰ ভিতৰৰ পৰা, ICUৰ পৰা, যে বাবা মোৰ অক্সিজেন বহুত কমি গৈছে, মই কি কৰোঁ। তেখেতৰ অক্সিজেন চলি আছে, তেখেতৰ অক্সিজেন চলি থকা অৱস্থাতে আপুনি তেখেতৰ অক্সিজেন আৰু 90 পৰা আৰু 96-97% কৰি দিব পাৰে। এইটো এটা একদম বৈজ্ঞানিকভাৱে, এইটো এটা প্ৰুভড, বিজ্ঞানসন্মতভাৱে প্ৰুভড, প্ৰমাণপ্ৰাপ্ত। সেয়েহে মই কওঁ, অকল ঘৰত থকা ব্যক্তিয়ে নহয়, অকল ঘৰত থকা ব্যক্তিয়ে কিয়, আনকি যদি আপুনি হস্পিটেলত ভৰ্তি হৈ আছে, আপোনাৰ যদি কোনোবা যদি হস্পিটেলত ভৰ্তি হৈ আছে, তেন্তে আপুনি সেই মানুহজনৰো অক্সিজেন বৃদ্ধি কৰিব পাৰে, উল্টাকৈ শুলেই হ'ল। সেইটো কোৱা হয় প্ৰনিং পজিশ্যন। আপুনি আজিয়েই প্ৰমাণ কৰক। আজিয়ে আপুনি কাৰোবাৰ যদি কোনোবা আপোনাৰ ঘৰত যদি ক'ভিড পজিটিভ হৈ আছে, অক্সিজেন যদি কমি আছে, বা যদি কোনোবা যদি ক'ভিড পজিটিভ নাইও, ধৰি লওক আপুনি সম্পূৰ্ণ সুস্থ, আপুনি নিজে খোৱা কৰকচোন।
কেনেকৈ শুব লাগে, কিমান সময় শুব লাগে মই চব বুজাই দিম। কেনেকৈ শুব লাগে মই দেখাই দিম। আৰু কিমান সময় শুব লাগে মই আপোনাক কৈ দিছোঁ। কিমান সময় শুব লাগে বুলি ক'ব গ'লে প্ৰথম কথা হ'ল আপুনি পটককৈ ভাত খাই উঠি শুব ট্ৰাই নকৰিব, কাৰণ ভাত খালে পেটটো ফুলি থাকে ন। 2 নম্বৰ কথা, আপুনি যদি প্ৰেগনেণ্ট হয় সেইটো শুব ট্ৰাই নকৰিব। 3 নম্বৰ কথা, আপুনি যদি প্ৰকাণ্ড মস্ত শকত মানুহ, আপোনাৰ পেটটা যদি মস্ত ডাঙৰ হয়, তেতিয়াহ'লে আপোনাৰ শুব বহুত দিগদাৰ হ'ব। তেতিয়া অন্ততঃ কাটি খাই শুব চেষ্টা কৰিব। কিমান সময় শুব? যিমান সময় পাৰে। নিয়মমতে কোৱা হয় যে প্ৰত্যেক 2 ঘণ্টাৰ মূৰে মূৰে জেগা চেঞ্জ কৰক, পজিশ্যন চেঞ্জ কৰক। কিন্তু মোৰ মতে যদি আপোনাৰ অক্সিজেন লেভেল কমি কমি আহি আছে, আপুনি 6-7 ঘণ্টা, 6-8 ঘণ্টা, 10 ঘণ্টা, 12 ঘণ্টা শুৱা কৰক। উল্টা হয়, মাজে মাজে পজিশ্যন চেঞ্জ কৰি ল'ব, কোনো কথা নাই। বেচিকেলি আপোনালোকক 3টা গাৰু লাগিব। এটা গাৰু বেছি ইম্পৰ্টেণ্ট, সেইটো ল'ব লাগিব ক'ত? কঁকালৰ তলত, পেটৰ তলত নহয়, কঁকাল এইখিনি তলত, কঁকালৰ তলত ল'ব লাগিব। আপোনাৰ পেটটো মুকলি হৈ থাকিব লাগিব। 2 নম্বৰ গাৰুটো ল'ব বুকুৰ তলত, এইটো বুকুৰ তলত। আৰু 3 নম্বৰটো সিমান জৰুৰী নহয়, যদি থাকে ভাল কথা, সেইটো ভৰিৰ তলত লৈ ল'ব। দেখিছে নহয়, কঁকালৰ তলত লৈছোঁ। পেটটো মোৰ মুক্ত হৈ আছে, কাৰণ পেটটো উশাহ নিশাহ লওঁতে পেটটো এনেকৈ কি কৰিব লাগিব? ভিতৰলৈ সোমাব লাগিব, হয় নাই? আৰু এইটো বুকুৰ ওপৰত, বুকুৰ তলত। তাৰপিছত আপুনি মুখখন যেনেকৈ ইচ্ছা ৰাখক, এনেকৈ ৰাখিব পাৰে, এনেকৈ ৰাখিব পাৰে, এনেকৈ ৰাখিব পাৰে, এনেকৈ ৰাখিব পাৰে। আপুনি যদি অক্সিজেন লগত লৈ আছে, অক্সিজেনৰ মাস্কখন লৈ আছে, তেতিয়াহ'লে মাস্কখনক আপুনি ভালকৈ পজিশ্যন কৰিব লাগিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে। সকলোৱে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আকৌ লগ পাম। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।